ইছ ৰাম আজি ইমান দিন হ'ল দোকানখনকে খুলিব পৰা নাই অ' একদম চলিবৰ কাৰণে দিগদাৰ হৈ গৈছে কিমান দিনো এইবোৰ কৰোণাকে থাকিব আৰু চৰকাৰে যিকণ সাহায্য দিয়ে বজাৰলৈ এবাৰ গ'লে খতম হৈ যায় মোনাই ফুলটি নহয় কি যে হ'ব আৰু হেৰা এই মোনাটো দিয়াচোন এই বজাৰৰ পৰা আহোঁগৈ অ' দেতা শুনা না আমাৰ যে ছেমিষ্টাৰ এক্সাম হ'ব যে সেইটো কাৰণে ন মই ঘৰত প্ৰেক্টিছ কৰিবৰ কাৰণে বহী দুখনমান লৈ আহিবাচোন আৰু মোৰ ৰাতি পঢ়ি থাকোঁতে বহুত ভোক লাগে অ' মেগী 10 পেকেটমান লৈ আহিবা আৰু চিপছো লৈ আহিবা আৰু চকলেট লৈ আহিবা দেই পেট্ৰলৰ দামৰ নিচিনাকৈ তোৰ দেখোন ডিমাণ্ডটো বাঢ়ি গৈহে আছে ঐ লাভলিনাই গাঁৱৰ পৰা গৈ পেলাই মেডেল আনিছেগৈ তই কিডাল কৰিছ আজিলৈকে তোক গোটেই চাইখন আনি ঘৰত দি দিলেও তই একোডাল কৰিবগৈ নোৱাৰ